কেনেকৈ কম মই ভাবিও পোৱা নাই মানে আজি মই আপোনালোকক কেইটামান মোৰ দুখৰ কথা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ এইবিলাক কথা মই সোশ্যাল মিডিয়াত শ্বেয়াৰ নকৰোঁ কৰিও ভাল নালাগে নিজৰ পাৰ্সোনেল লাইফৰ কথা কিন্তু আপোনালোকক এতিয়া মই নকলে নহব কিন্তু মই মানে নকোৱাকে নোৱাৰো মোৰ মনটো বহুত দিনৰ পৰা খুলি খুলি খাই আছে মোৰ বহুত বেয়া লাগি আছে আপোনালোকক এইখিনি কথা মই এতিয়া কেনেকৈ কম নাজানো সদায় কমেডি ভিডিও বনাই থাকোঁ সদায় হেৰি কৰি মানে হহুৱাই থাকোঁ আপোনালোকক আজি হয়তো আপোনালোকে এই ভিডিওটো চোৱাৰ পাছত আপোনালোকৰ চকুত পানীও আহি যাব পাৰে নকওঁ বুলি ভাবিছিলোঁ কিন্তু ক'ব লাগিব এতিয়া মই কওঁ কাৰণ মোৰ জীৱনটোৰ লগত বহুত ধেমালি হৈ আছে মই সেইকাৰণে আপোনালোকৰ আগত কৈ দিওঁ প্লিজ আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ নোচোৱাকৈ একো কমেন্ট নকৰিব বেয়াকে কমেন্ট নকৰিব ভিডিও চাই আপোনালোকৰ যদি চকু পানী ওলাই যায় মই দায়ী নহয় আপোনালোকে প্লিজ সম্পূৰ্ণকৈ চাব ফাৰ্ষ্ট প্ৰথম দুখটোৰ কথা আপোনালোকক কওঁ মোৰ কেইটামান লগৰ আছে কওঁতে মোৰ চকু পানী ওলাই যাব লৈছে মানে মোৰ কেইটামান লগৰ আছে ইহঁতে কি কৰে ইহঁতৰ ফটোবিলাক মোক ষ্টেটাছত লগাব কয় কিন্তু লগাওঁতে তাত মই কি লিখিব লাগিব মাই লাভ মাই ৱৰ্ল্ড মাই লাইফলাইন এনেকৈ মই লিখি পিনে সিহঁতৰ ফটো ষ্টেটাছত লগাব লাগে আৰু মোৰ নাম্বাৰটো সিহঁতে সেভ কৰি থয় মাই লাভ বুলি তাৰপিছত সিহঁতে সেইখন স্ক্ৰিনশ্বট মাৰি নিজৰ ষ্টেটাছত দিয়ে আৰু মোৰ যোনখন ডিপি থাকে সেইখন মুহাৰি ৰিমুভ কৰি কিবা কিবি আঁকি পিনে ৰিমুভ কৰি দিয়ে আৰু নাম্বাৰটো সেভ কৰি থয় সিহঁতে মাই লাভ বুলি আৰু ষ্টেটাছ দিয়ে সিহঁতৰ এক্স বিলাকক জ্বলাবৰ কাৰণে চা মই তোক এই কিমান সুখী মই বেলেগ পাই গলো কিন্তু সিহঁতে বেলেগ নাপায় মোক সিহঁতৰ এক্সক জ্বলাবৰ কাৰণে মোক ব্যৱহাৰ কৰে মই হেনেকে লিখি আকৌ ষ্টেটাছটো ডিলিট কৰিব লাগে হি স্ক্ৰিনশ্বট মৰা পিছত সিহঁতে তাৰপিছত হেতু কথা গ'ল হেতু দুখ মোৰ কেতিয়াবা এনেকুৱা হৈ যায় ষ্টেটাছটো ডিলিট কৰিবলৈ মই পাহৰি যাওঁ লগৰ গিটাৰ লগত মাই লাভ মাই লাইফলাইন মই কি এনেকুৱা ধৰণৰ কথাবিলাক লিখোঁ কেইটামান ষ্টেটাছত সেভ কৰি থোৱা নাম্বাৰে মোক তই ল'ৰা ভাল পাওঁ নেকি বুলি এনেকৈ সুধে মোক কিছুমানেতো প্ৰপ'জো মাৰি দিয়ে তাৰপিছত মই লগে লগে ডিলিট কৰোঁ হেতু কথা গ'ল ইমানখিনি মই সহ্য কৰি আছোঁ ইমানখিনি দুখ মই সহ্য কৰিছোঁ তাৰপিছত কি কৰিব গ'ল হেনেকে ইভুৱে কৰিব মই মানি লওঁ আৰু লগৰ তহঁতি যি কৰিব দিছ কৰোঁ তাৰপিছত কেতিয়াবা সিহঁতে ৰিলেশ্যনশ্বিপত যাব মোৰ নাম্বাৰটো যেনেকৈ সেভ কৰি থোৱা আছিল হেনেকৈ সেভ কৰি থোৱা সিহঁতে পাহৰি থাকে বহুত দিনৰ পাছত তাৰপিছত এই বিহু চিহু কিবা থাকিলে মাঘৰ বিহুতে এটা ঘটনা হৈ গৈছে মদ খাই ল'লে নাম্বাৰটো সেভ কৰি থৈছে মাই লাভ বুলি ৰাতি 11টা বজাত মোক ফোন কৰিছে ফোন কৰি বেবী ভিডিঅ' কল কৰা না বেবী মোক চুমা এটা দিয়া না এইবিলাক কৈ মানে হেৰি কৰি আছে মই মাতটো কৈছোঁ মই নহয় নেমানে মোৰ ল'ৰা মাতটো শুনি কৈছে কি কোন বোলে বেবী তুমি বোলে কাক ৰাখি থৈছা কাক কিবা কিবি এনেকৈ ক'লে মানে বহুত কাজিয়া লাগিছে তাৰপিছত মই নহয় কৈছোঁ মই তোৰ আমুক মই কৈছোঁ মোৰ নিজৰ নামটো কৈছোঁ হ'লেও বিশ্বাস নকৰে সিহঁতি মোৰ মোবাইল ছুইচ অফ কৰি থৈ দিলোঁ আৰু পিছদিনা খবৰ পাইছোঁ কি তোৰ কাৰণে মোৰ বেকআপ হৈ গ'ল বোলে পিছদিনা নিজৰ হুচ আহি গ'ল তাৰপিছত নিজৰ গাৰ্লফ্ৰেণ্ডজনীক ফোন কৰিছে কাজিয়া হ'ল আমুক কিবা কিবি কাজিয়া হ'ল গ'ল বেকআপ হৈ গ'ল মোৰ কাৰণে বেকআপ হ'ল তাৰপিছত গ'ল আকৌ সেইজনীক জ্বলাবৰ কাৰণে আকৌ মোক ষ্টেটাছ দিব দিয়ে মই দিওঁ আকৌ কেতিয়াবা যদি মদ খায় আকৌ ফোন কৰিব মই ভাবিলোঁ এবাৰ মোবাইলটো ছুইচ অফ নকৰোঁ কথা পাতি থাকোঁ মই ভিডিঅ' কল কৰ বুলি কয় ভিডিঅ' কল মই নকৰোঁ মদৰ নিচাত গমেই নাপায় মোৰ মাতটোও বুজি নাপায় মানে এনেকুৱাই অন্ধ হৈ যায় প্ৰেমত ভিডিঅ' কল কৰিব কয় ভিডিঅ' কল কৰোঁ মই ভিডিঅ' কল লগাই থাকোঁ আৰু ফোনটো লগাই আকৌ উশাহটো শুনি থাকোঁ উশাহও শুনাই থাকোঁ আৰু মই উপায় নাই ইমান দুখ সিহঁতক কওঁ মই মোৰ নাম্বাৰটো সেভ নকৰিবি সেই বুলি সেভ কৰাটো নাম্বাৰটো মোৰ নিজৰ নাম দি সেভ কৰ কিন্তু নামানি সিহঁতে কয় যে তোক কেতিয়াবা লাগিব আকৌ ষ্টেটাছ দিবলৈ লাগিব আকৌ মই এইবিলাক সলাই থাকিব নোৱাৰোঁ এনেকৈ বুলি কয় কিন্তু এতিয়া মোক কিমান দুখত আছোঁ কিমান দুখ মই এইখিনি কথা কাকো ক'ব পৰা নাই আপোনালোকৰ মাজতে মই আপোনালোকৰ আগতে এইখিনি কথা কৈছোঁ আজি ইমান দিনৰ পৰা মোৰ মনটো খুলি খাই আছিলে সিহঁতৰ এইবিলাক নতাংখি দেখি মোৰ আমনি লাগিছে প্লিজ তহঁতক মই অনুৰোধ জনাইছোঁ মোক এনেকুৱা নকৰিবি মোৰ নাম্বাৰটো হেৰি কৰি দে মোৰ মানে এনেকুৱা হৈ যায় মই ক'ব পৰা নাই মোৰ অনুভৱেই নহয় মই যে ছিংগুল আছোঁ মোৰ নাম্বাৰটো এনেকৈ সেভ কৰি থয় সিহঁতক মই ষ্টেটাছ দি থাকিব লাগে কিবা কিবি লিখি ইটো সিটো মোৰ বহুত দুখ লাগে এইবিলাক দি থাকিবলৈ মানে
আপোনালোকৰ লগত অকমান ধেমালি কৰিলোঁ এনেকুৱা একো কথা হোৱাই নাই এইখিনি চব কাল্পনিক কাহিনী মই ৰাতি শুই থাকোঁতে মানে ভাবি থাকোঁ কি কণ্টেণ্ট পাতে সেইটো কণ্টেণ্ট মোৰ মনলৈ আহি গৈছিলে এইকেইদিন একো ভিডিঅ' দিব পৰা নাই গতিকে বোলো সেইটো ভিডিঅ'কে দিওঁ কোনো যাতে গালি নাপাৰে প্লিজ 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 বাই 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 কোনো যাতে গালি নাপাৰে এইবিলাক একো দুখ নাই মই এনেই কৈছোঁ এইটো দুখ হ'ল নেকি বাৰু আৰু এনেকুৱা কেতিয়াও নকৰে এখন এটা কথা কৈ যাওঁ কাশ ऐसा मेरा कोई दोस्त होता तो जिंदगी में लाइफ पार्टनर का कमी कभी महसूस ही नहीं होता